আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে। এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব এই মাহৰ ভিতৰতে। এতিয়া আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব আৰু কোনসকলে লাভ কৰিব, কোনসকলে লাভ নকৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলৰ আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 আৰু এটা ছেকেণ্ড লিষ্ট ডিক্লিয়াৰ হৈ গৈছে। এতিয়া আপোনালোকৰ ডিষ্ট্ৰিক্টত ছেকেণ্ড লিষ্টটো আহিছে নে অহা নাই, আৰু আপোনালোকে কেনেকুৱাকৈ আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্টটো চেক কৰিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে আত্মনিৰ্ভৰ আঁচনি 1.0 ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, আজি কিন্তু সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে 11 মাৰ্চৰ পৰা 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকে 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব নে নকৰে, বা কোনসকলে 2 নম্বৰ কিস্তিৰ ধন লাভ কৰিব, কোনসকলে লাভ নকৰিব, সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ, জানি লওক। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰি যিকোনো এটা বিজনেছ কৰি আছে, সেইসকলে কিন্তু এতিয়া আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ কিস্তিৰ ধনটো বা লাভ কৰিয়ে আপোনালোকে একো বিজনেছ কৰা নাই, বা যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ 1.0 ফাৰ্ষ্ট কিস্তিৰ ধনটো লাভ কৰি একো বিজনেছ কৰা নাই, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ নকৰিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে, এতিয়া কিন্তু আপোনালোকে 11 মাৰ্চৰ পৰা আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। এইবাৰ প্ৰায় 12,000 বেনিফিচিয়াৰী কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব। যিহেতু আজি আত্মনিৰ্ভৰ আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, সেইকাৰণে যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, এতিয়া সেইসকলে ছেকেণ্ড কিস্তিৰ ধন লাভ কৰিব 11 মাৰ্চৰ পৰা। এতিয়া আজি আত্মনিৰ্ভৰ আঁচনি 2.0 আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2 নম্বৰ লিষ্টটো বা ছেকেণ্ড লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে। যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ ফাৰ্ষ্ট লিষ্টত নাম অহা নাই, আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল অহা নাই, এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ 2.0 ছেকেণ্ড লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টত নাম আহিব, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ধন ফাৰ্ষ্ট ধন লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো চেংচন হৈছে নে হোৱা নাই? যিসকলৰ নামটো ছেকেণ্ড লিষ্টত আহিছে বা নামবোৰ চেংচন হৈছে, এতিয়া কিন্তু সেইসকলে ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু অসমৰ সকলো ডিষ্ট্ৰিক্ট আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে। যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছে, আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত আহিব পাৰে। যদি আপোনালোকৰ নামটো ছেকেণ্ড লিষ্টত আহি যায়, তেনেহ'লে কিন্তু আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো এপ্ৰুভ হয়, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত SMS অথবা কল আহি যাব। এতিয়া কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আত্মনিৰ্ভৰ আঁচনি 3.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু প্ৰায় 5 লাখ বেনিফিচিয়াৰীয়ে আত্মনিৰ্ভৰ আঁচনি 3.0 ধন লাভ কৰিব।